হাই এভৰিৱান, লীনা কিচেন চেনেলটোলৈ আপোনালোক সকলোকে মই পুনৰবাৰ আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি লৈ আহিছোঁ মই ছজিনা ফুলৰ শুকান ভাজিৰ এটা টেষ্টি ৰেচিপি। আৰু এই ৰেচিপিটোৰ বাবে আমাক প্ৰথমতে লাগিব ছজিনাৰ ফুল। এয়া মই ডাঙৰ বাতিৰে এবাতি লৈছোঁ। ফুলখিনি ভালদৰে ধুই লৈ পানী যাবলৈ দিছোঁ। এয়া লৈছোঁ মই কেৰাহী এটা, ডাঙৰ পিঁয়াজ এটা, 3টামান শুকান জলকীয়া আৰু নৰসিংহৰ পাত অকণমান লৈছোঁ। কেৰাহীত এয়া মই দি দিছোঁ প্ৰথমতে মিঠাতেল। তেলখিনি যেতিয়া গৰম হ'ল তেতিয়া ইয়াত মই গোটা জিৰা অকণমান দি দিছোঁ। লগতে 3টা শুকান জলকীয়া আৰু ডাঙৰ পিঁয়াজটো মই এনেকৈ সৰু সৰুকৈ কাটি দিছোঁ। গেছটো ল' ফ্লেম কৰি এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। আৰু এয়া দি দিছোঁ মই নৰসিংহৰ পাতখিনি। এই সময়ত খুব ধুনীয়া গোন্ধ ওলাইছিল। যেতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰিব তেতিয়া ইয়াত মই হালধি গুড়ি অকণমান, ধনিয়াৰ গুড়ি অকণমান আৰু লগতে দি দিছোঁ ৰেড চিলি গুড়ি অকণমান, যাতে অকণমান জ্বলা হয়। অকণমান ভাজি লোৱাৰ পাছত মই ফুলখিনি দি দিছোঁ আৰু এইখিনিও এতিয়া মই এনেদৰে ভালকৈ মিক্স কৰি দিম। এয়া এনেকৈ মই 3 মিনিটমান সময় ল' ফ্লেমত ভাজি থাকিম। যেতিয়া ভাজোতে ফুলখিনি কম হৈ যাব তেতিয়াহে মই নিমখ দিছোঁ, নহ'লে কেতিয়াবা নিমখ বেছিও হৈ যায়। এনেকৈ ভাজি থাকিব আপোনালোকে 2 মিনিটমান সময়। মন কৰিব যাতে তলিত নালাগে। এতিয়া ইয়াত মই অকণমান সময় ঢাকনি দি দিছোঁ আৰু 2 মিনিটমান সময়ৰ পিছত ঢাকনিখন গুচাই এইখিনি পুনৰ মই ভালদৰে লাৰি দিছোঁ আৰু যাতে তলিত নালাগে সেইটো মন কৰিব। আৰু তলিত লাগিলে আপোনালোকে এৰুৱাই দিব। আৰু কণী এটা মই ফেটি লৈছিলোঁ, কণীখিনিও এতিয়া দি দিছোঁ। আপোনালোকৰ ইচ্ছা, আপোনালোকে যদি কণী নাখায় নিদিলেও হ'ব। কণী দিলে কিন্তু খাই বেছি ভাল লাগে। পুনৰ এইখিনি আপোনালোকে 2 মিনিটমান সময় এনেকৈ ভাজি থাকিব। এয়া প্ৰায় এই ভাজিখন এতিয়া হৈছে খাবৰ বাবে। আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। আৰু এতিয়া মই গোটেইখিনি প্লেট এখনত এনেকৈ দি দিছোঁ। ছজিনা ফুল আমি খোৱাটো ভাল, আৰু যদি আপোনালোকে খাই পোৱা নাই কেতিয়াবা এনেদৰে বনাই খাব। পিঁয়াজ কিন্তু অকণমান বেছিকৈ দিব, তেতিয়া খাই বেছি ভাল লাগে। এয়া ওচৰৰ পৰা দেখুৱাইছোঁ। খাবলৈ সঁচাকৈ ভাল লাগিছিল। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়।